মাথো কবিতাৰ ফালৰ পৰা এটি কবিতা পংখী সন্দিকৈ কিয় বাৰু প্ৰতি বছৰে অসম জোকাৰি যায় কিছুমান ঘটনাই এফালে ৰহস্যৰ আৱৰ্তত থকা জোনমণি ৰাভাৰ হত্যাকাণ্ড মাৰ যোৱাৰ লগে লগে এইবাৰ পংখী সন্দিকৈৰ হত্যাৰ ৰহস্য আৱৰ্তত পৰিল পংখী সন্দিকৈ যে মানসিক ৰোগত আক্ৰান্ত হৈ মৃত্যু হ'ল নে স্বামী ঋতিকেশৰ আক্ৰমণত বলি হ'ল পংখী সন্দিকৈ এতিয়া আইনেও খুকুজাত পৰিছে ঋতিকেশৰ মাকে কয় পংখী সন্দিকৈ দুষ্ট আনফালে পংখী সন্দিকৈৰ মাকে কয় ঋতিকেশ পৰকীয়া প্ৰেমত লিপ্ত এতিয়া অসমৰ আইনো হৈ পৰিছে ব্যৰ্থ দুয়োজনে হৈছিলে 6 মাহ আগতে প্ৰেম বিবাহত লিপ্ত পংখী সন্দিকৈয়ে অসমবাসীক অভিনয়ৰ মাজেৰে কৈ যোৱাৰ দৰে এতিয়া ঋতিকেশে পংখী সন্দিকৈৰ অভিনয়বোৰ সামৰি বাস্তৱত দিলে নেকি পংখী সন্দিকৈক হত্যা কৰি ধন্যবাদ